हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टिया नॉलेज। तो स्टूडेंट्स आजिर এই ভিডিওত আমি তোমালোকৰ স্কুটিসমূহ আনিবলৈ ডিলাৰৰ পৰা কেতিয়া কল কৰি মাতা হ'ব সেই বিষয়ে আলোচনা কৰিম। লগতে তোমালোক স্কুটিখন আনিবলৈ নিজৰ লগত কি বস্তু সাজু কৰি লৈ যাব লাগিব সেই বিষয়ে তোমালোকক জনাম। ইয়াৰ উপৰিও কেতিয়া তোমালোকক ডক্টৰ বাণীকান্ত কাকতি বঁটা বিতৰণী সভাত তোমালোকক মতা হ'ব সেই বিষয়েও তোমালোকক আজিৰ এই ভিডিওত জনাবলৈ চেষ্টা কৰিম। তো স্টুডেন্টস তোমালোকৰ ভিডিওটো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেট তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলমকৈ আমি ভিডিওটো আৰম্ভ কৰোঁ। তো স্টুডেন্টস তোমালোকক স্কুটিৰ বাবে কেতিয়া কল কৰি মাতা হ'ব ডিলাৰৰ পৰা সেই বিষয়ে আলোচনা কৰাৰ আগত ফাৰ্ষ্ট আমি আলোচনা কৰি লওঁ যে স্কুটিখন আনিবলৈ যাওঁতে তোমালোক নিজৰ লগত কি বস্তু সাজু কৰি লৈ যাব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল তোমালোক স্কুটিখন আনিবলৈ যাওঁতে তোমালোকৰ বিভিন্ন ধৰণৰ বেসিক ডকুমেণ্টছৰ লগতে আটাইতকৈ অতি গুৰুত্বপূৰ্ণ ডকুমেণ্ট হিচাপে ফাৰ্ষ্ট তোমালোকৰ লৈ যাব লাগিব নিজৰ ব্যক্তিগত আধাৰ কাৰ্ডখন। তো স্টুডেন্টস তোমালোকৰ স্কুটিখন আনিবলৈ যাওঁতে কিন্তু তোমালোকৰ আধাৰ কাৰ্ডখন কম্পালসৰি এইটো লাগিবই আৰু লগতে এই আধাৰ কাৰ্ডখনৰ লগতে লিংক থকা মোবাইলখনো তোমালোকৰ এক্টিভ থাকিব লাগিব কাৰণ স্কুটিখন আনিবলৈ যাওঁতে স্কুটি ডিলাৰত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত তোমালোকৰ এই আধাৰ কাৰ্ডখন বিচাৰা হ'ব আৰু সেই আধাৰ কাৰ্ডৰ লগত লিংক থকা নম্বৰটোত তোমালোকৰ এটা OTP সেন্ড কৰিব আৰু যেটো তাত তোমালোক দিব পাৰিব লাগিব। সেই আধাৰ কাৰ্ডখনৰ লগত লিংক থকা মোবাইলটো তোমালোক এক্টিভ ৰাখিবা আৰু নিজৰ লগত লৈ যাবা। আৰু স্টুডেন্টস এই আধাৰ কাৰ্ডৰ প্ৰবলেমক লৈ বহুতে মোক কমেন্ট কৰি আছিল যে আধাৰ কাৰ্ডখনত নাম ভুল হৈ আছে বা মোবাইল নম্বৰ ভুল হৈ আছে। তো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আগতে এটা ভিডিঅ'ত কৈ দিছোঁ যে তোমালোকৰ আধাৰ কাৰ্ডখন একুৰেট হ'ব লাগিব আৰু যদিহে কিবা ভুল হৈ আছে আধাৰ কাৰ্ডখনত তো কেনেকৈ ক'ত গৈ কিমান দিনৰ মূৰত নিজৰ আধাৰ কাৰ্ডখন ঠিক কৰি ল'ব পাৰিবা সেই বিষয়ে মই ধুনীয়াকৈ ডিটেইলছত এটা ভিডিঅ'ত মই তোমালোকক কৈ দিছিলোঁ। তো যদিহে তোমালোকৰ এতিয়াও কাৰোবাৰ আধাৰ কাৰ্ডখনত কিবা ভুল হৈ আছে তো এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোক সেই ভিডিঅ'টো চাই ল'বা। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সেই ভিডিঅ'টো। তো তোমালোক যদি চাব বিচাৰা তোমালোক চাব পাৰা আৰু যদিহে কাৰোবাৰ আধাৰ কাৰ্ড নাই বনোৱাই নাই তো ষ্টুডেণ্টছ এতিয়াও সময় আছে সোনকালে বনাই ল'বলৈ ট্ৰাই কৰা। নেক্সট লাৰ্ণাৰ লাইচেন্স অৰ্থাৎ স্কুটিখনৰ বাবে তোমালোকৰ লাৰ্ণাৰ লাইচেন্সখন বনাব লাগিব নেকি। তো ষ্টুডেণ্টছ তোমালোকৰ স্কুটিখনৰ বাবে লাৰ্ণাৰ লাইচেন্সখন বনাব লাগিব নে নালাগে সেই সম্বন্ধে চৰকাৰৰ ফালৰ পৰা এতিয়াও কোনো ধৰণৰ আপডেট দিয়া নাই। তো ষ্টুডেণ্টছ তোমালোক চিন্তা কৰিব নালাগে কাৰণ স্কুটিখন পোৱাৰ পিছত তোমালোক এই লাৰ্ণাৰ লাইচেন্সখন বনাব পাৰিবা আৰু যদিহে ইয়াৰ মাজত লাৰ্ণাৰ লাইচেন্স সম্বন্ধে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট আহে মই তোমালোকক নিশ্চয় জনাই দিবলৈ চেষ্টা কৰিম। তোমালোক চিন্তা কৰিব নালাগে। নেক্সট ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ। তো ষ্টুডেণ্টছ এইটো টপিকৰ ওপৰতো মই ডিটেইলছত অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ আৰু ইয়াৰ মাজতো তোমালোক বহুতে কমেণ্ট কৰিও আছিলা যে স্কুটিৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নেকি বা অনলাইন কৰিব লাগিব নেকি বা ইঞ্চুৰেঞ্চ কৰিব লাগিব নেকি। তো ষ্টুডেণ্টছ তোমালোকে বহুতে হয়তো সেই ভিডিঅ'টো চোৱা নাই সেয়ে মই আজিও অলপ তোমালোকক এইটো ভিডিঅ'ত কৈ দিবলৈ চেষ্টা কৰিম যে স্কুটিৰ ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেঞ্চটো তোমালোক নিজে কৰিব লাগিব নেকি। তো এই বিষয়ে মই ইমান ডিটেইলছত নকওঁ কাৰণ অলৰেডি যিহেতু ধুনীয়াকৈ এইটো টপিকৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ আৰু তাৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে। তো যদি তোমালোক আৰু ডিটেইলছত জানিব বিচাৰা তো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা লিংকটোত ক্লিক কৰি তোমালোক সেই ভিডিঅ'টো চাব পাৰা। তো ষ্টুডেণ্টছ তোমালোকৰ স্কুটিৰ বাবে কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেঞ্চ কৰিব নালাগে কাৰণ স্কুটিৰ ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যনৰ লগতে আন যি বস্তু কৰিব লাগে সকলো বস্তু চৰকাৰৰ ফালৰ পৰা ফ্ৰীতে তোমালোকক কৰি দিয়া হ'ব। তো ষ্টুডেণ্টছ তোমালোক এইটো কথালৈ আৰু কোনো চিন্তা কৰিব নালাগে তোমালোকৰ সকলো বস্তু চৰকাৰৰ ফালৰ পৰা কৰি দিয়া হ'ব। নেক্সট এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট। তো ষ্টুডেণ্টছ যদি তোমালোক স্কুটিৰ গাইডলাইনছখন চাইছা তো তাত তোমালোক নিশ্চয় দেখা পাইছা যে য'ত লিখা আছিল তোমালোকৰ এখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট লাগিব। তো এই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন তোমালোকক কেতিয়া ক'ত আৰু কেনেকৈ দিয়া হ'ব। তো ছাত্ৰ ছাত্ৰীসকল মই এইটো টপিকৰ ওপৰত যিহেতু এটা ভিডিঅ' বনাইছোঁ আৰু নতুন ষ্টুডেণ্ট যিসকল নেকি মোক কমেণ্ট কৰি আছিলা যে দাদা স্কুটিৰ বাবে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন কেনেকৈ ক'ত কেতিয়া দিয়া হ'ব সেই বিষয়ে জনাই দিয়ক। তো মই তোমালোক কৈ দিওঁ যে ষ্টুডেণ্টছ আজি এইটো ভিডিঅ'ত মই তোমালোকক আৰু এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটৰ বিষয়ে নকওঁ কাৰণ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটৰ ওপৰত মই এটা ডিটেইলছত ধুনীয়াকৈ ভিডিঅ' বনাই থৈছোঁ। তো মই তোমালোকৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দি থৈছোঁ। তো তোমালোক যদিহে চাব বিচৰা চেনেলৰ ডেছক্ৰিপশ্যনৰ পৰা সেই লিংকত ক্লিক কৰি তোমালোক ভিডিঅ'টো চাব পাৰা। লাষ্ট তোমালোকক স্কুটিসমূহ আনিবলৈ কেতিয়া ডিলাৰৰ পৰা কল কৰি মাতা হ'ব। তো ষ্টুডেণ্টছ মুখ্যমন্ত্ৰী কোৱাৰ দৰেই তোমালোকক নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত মাতি ডিলাৰৰ পৰা তোমালোকক স্কুটিসমূহ লৈ আহিবলৈ মাতা হ'ব আৰু তেতিয়াই তোমালোকে ডিলাৰত গৈ স্কুটিৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি তেতিয়া তোমালোক নিজৰ স্কুটিখন লৈ আহিব লাগিব। আৰু এতিয়ালৈকে তোমালোকক সেই ডেটটো এতিয়ালৈকে ফিক্স কৰি দিয়া নাই যে কেতিয়া তোমালোকক মাতা হ'ব। তো সেই ডেটটো দিয়াৰ লগে লগে মই তোমালোকক আপডেটটো দি দিম যে কেতিয়া তোমালোক যাব লাগিব। তো ষ্টুডেণ্টছ সেয়ে তোমালোক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনে আপডেটবোৰ পাই থাকিবলৈ সক্ষম হোৱা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু ষ্টুডেণ্ট যদিহে ইয়াৰ মাজত তোমালোকক আৰু কিবা সুধিব লগা থাকে প্লিজ কমেণ্ট কৰি জনাবা। মই তোমালোকৰ কমেণ্টৰ নিশ্চয় এনচাৰ দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। তো পুনৰ লগ হ'ম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।